নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বা ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত বয়স্ক ব্যক্তি নাইবা শিশুৰ অন্তৰত যদি কৃমি হয় তেন্তে সেই কৃমি নাশ কৰিবলৈ ব্যৱহাৰ কৰা এলবেণ্ডাজল টেবলেটৰ ওপৰত আমি আলোচনা কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টোত এলবেণ্ডাজল টেবলেটৰ ওপৰত বিশদ বিৱৰণ আগবঢ়োৱা হ'ব। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো শেষলৈ চাব আৰু যদিহে এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এলবেণ্ডাজল হ'ল এটা ব্ৰড স্পেক্ট্ৰাম কৃমিনাশক ঔষধ। ইয়াত আমি যিটো এলবেণ্ডাজল শব্দ ব্যৱহাৰ কৰোঁ এই এলবেণ্ডাজলটো হ'ল ইয়াৰ জেনেৰিক নেম। ইয়াক বিভিন্ন ব্ৰেণ্ড নেমত পোৱা যায়, যেনেকুৱা বেণ্ডি, জেণ্টেল, চিডাজল, নোৱাৰ্ম ইত্যাদি। এলবেণ্ডাজলৰ ওপৰত আমি বিশদ বিৱৰণ আগবঢ়োৱাৰ আগতে আমি কৃমি বা ৱৰ্মৰ ওপৰত অলপ আলোচনা কৰিবলৈ লৈছোঁ। অন্তৰত যেতিয়া কৃমিয়ে বাস কৰিব তেতিয়া কিছুমান লক্ষণ দেখা পোৱা যায়। এই লক্ষণসমূহ দেখিলে আমি গম পাওঁ যে শিশুটোৰ বা বয়স্ক ব্যক্তিজনৰো হ'ব পাৰে তেতিয়া অন্তৰত কৃমিয়ে বাস কৰিছে। সেই লক্ষণসমূহ চমুকৈ এনেধৰণৰ যে মানুহজনৰ বা শিশুটোৰ খাব ল'ব ইচ্ছা নাইকিয়া হ'ব, কিবা খালেও উকালি আহিব বা বমি বমি লাগিব পাৰে। আৰু যিহেতু ভোক কমকৈ লাগিব বা খাব ল'ব ইচ্ছা নাইকিয়া হ'ব, সেয়েহে মানুহজনৰ কি হ'ব, ওজনটো কমি গৈ থাকিব আৰু অনবৰত ভাগৰ লাগি থাকিব। স্বভাৱ শিংশিঙীয়া ধৰণৰ হয়, অৰ্থাৎ অলপ কথাতে খং উঠা ধৰণৰ হ'ব। আৰু কেতিয়াবা কি হ'ব, পেট বিষুৱা বুলি ক'ব, পেট বিষাব, যি শৌচ হ'ব, শৌচ অতিপাত দুৰ্গন্ধযুক্ত শৌচ হ'ব, শৌচৰ লগত কেতিয়াবা তেজো পৰিব পাৰে। আৰু এটা বিশেষ ধৰণৰ লক্ষণ দেখা পোৱা যায় যে অন্তৰত কৃমি থকা মানুহে বা শিশুৱে কিছুমান অস্বাভাৱিক বস্তু খাবলৈ ইচ্ছা কৰা হয়। সেই অস্বাভাৱিক বস্তুবিলাক এনেকুৱা ধৰণৰ, যেনে ধৰক চক হ'ব পাৰে, মাটি হ'ব পাৰে বা কেতিয়াবা কাপোৰ হ'ব পাৰে। এনেকুৱা ধৰণৰ বস্তু কিছুমান খাবলৈ ইচ্ছা কৰা হয়। ইয়াৰ পিছত যিবিলাক পিন ৱৰ্ম আছে বা সূতা কৃমি আছে, এই সূতা কৃমিবিলাক কি হয়, ৰাতি হ'লে অন্তৰৰ পৰা আহি মলদ্বাৰত আশ্ৰয় লয় আৰু তাত কণী পাৰে। সেয়েহে শিশুৱে কি কৰিব পাৰে, ৰাতি সেই স্থানত অৰ্থাৎ মলদ্বাৰত খজুৱাব পাৰে আৰু সেইকাৰণে ৰাতি ভালকৈ টোপনি নহয় আৰু এই খজুৱতিৰ ফলত মলদ্বাৰত কেতিয়াবা কি হ'ব পাৰে, ঘাঁ সৃষ্টি হ'ব পাৰে। ইয়াৰ পিছত আমি আহিছোঁ, যদি শিশু নাইবা বয়স্ক ব্যক্তিৰ অন্তৰত কৃমিয়ে বাস কৰে তেতিয়া মানুহজন কি সমস্যাৰ বা কি প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে। সেই প্ৰব্লেমসমূহ চমুকৈ এনেধৰণৰ যে নম্বৰ 1, মানুহজন বা শিশুটোৱে পুষ্টিহীনতাত ভুগিব, কাৰণ সেই কৃমিবোৰৰ পুষ্টিৰ বাবে যিবিলাক পুষ্টিকৰ দ্ৰব্যৰ প্ৰয়োজন সেইবোৰ সকলো মানুহৰ দেহটোৰ পৰা গ্ৰহণ কৰিব। 2 নম্বৰ, শিশুটোৱে এনিমিয়াত ভুগিব, কাৰণ এই কৃমিবোৰে অন্তৰৰ পৰা তেজ শুহি লয় আৰু এই এনিমিয়াত ভোগাৰ ফলত শিশুটো অমনোযোগী হ'ব, ভাগৰ বা দুৰ্বল অনুভৱ কৰি থাকিব। ইয়াৰ পিছত অন্তৰত যদি কৃমি থাকে মানুহজনে স্কিনৰ বা ছালৰ বিভিন্ন সমস্যাত ভুগিব পাৰে। তাৰপিছত দেখা দিয়া সমস্যাটো হ'ল আমাৰ পাইলছৰ সমস্যা। পাইলছৰ কাৰণে বহুত কাৰণ জগৰীয়া, ইয়াৰ ভিতৰত অন্তৰত থকা কৃমিও এটা। ইয়াৰ পিছত আমি আহিছোঁ কৃমিৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া বিভিন্ন প্ৰতিকাৰমূলক ব্যৱস্থাসমূহৰ বিষয়ে। এই প্ৰতিকাৰমূলক ব্যৱস্থাসমূহ চমুকৈ এনেধৰণৰ: নম্বৰ 1, মুকলিত মলত্যাগ বন্ধ কৰা। নম্বৰ 2, শৌচাগাৰ সদায় পৰিষ্কাৰকৈ ৰখা। নম্বৰ 3, শৌচ কৰিবলৈ যোৱাৰ সময়ত শৌচাগাৰত চেণ্ডেল ব্যৱহাৰ কৰা। নম্বৰ 4, ভাত খোৱাৰ আগত আৰু শৌচ কৰাৰ পিছত হাত সদায় চাবোনেৰে ধোৱা। নম্বৰ 5, মাংস যেতিয়া খোৱা হয় মাংস সদায় ভালদৰে সিজাই খোৱা। নম্বৰ 6, যিবিলাক ফল মূল আৰু শাক পাচলি আমি কেঁচাই খাওঁ সেইবিলাক ভালকৈ পৰিষ্কাৰ পানীৰে ধুই লোৱা। নম্বৰ 7, আমি পানী সদায় ফিল্টাৰ কৰি আৰু গৰম কৰি খাব লাগে। নম্বৰ 8, খোৱা পানী আৰু খোৱা খাদ্য বস্তু সদায় ঢাকোনেৰে ঢাকি ৰাখিব লাগে। আৰু নম্বৰ 9, হাতৰ নখ সদায় চুটিকৈ ৰাখিব লাগে। এতিয়া আহিছোঁ আমি এলবেণ্ডাজল টেবলেটৰ মোড অফ একশ্যনলৈকে, অৰ্থাৎ ই কেনেকৈ কাম কৰে। আমাৰ অন্তৰত কৃমিবোৰ যে বাস কৰে, এই কৃমিবোৰে আমাৰ দেহৰ পৰা গ্লুক'জ লয় আৰু এই গ্লুক'জ লৈ ইহঁতৰ বংশ বৃদ্ধি কৰে। এই এলবেণ্ডাজলে কি কৰে, এই কৃমিবোৰে যি গ্লুক'জ লয় এই গ্লুক'জ লোৱা প্ৰচেছটোত ইণ্টাৰাপ্ট কৰি দিয়ে, অৰ্থাৎ বাধা প্ৰদান কৰে। এই বাধা প্ৰদান কৰাৰ ফলত কৃমিবোৰে কি নোপোৱা হৈ যায়, শক্তি নোপোৱা হৈ যায় আৰু সেইবিলাক মৰি শৌচৰ লগত দেহৰ পৰা বাহিৰলৈ ওলাই যায়। এতিয়া আমি এলবেণ্ডাজল টেবলেটৰ ড'জ
অৰ্থাৎ ইয়াক কিমান পৰিমাণে খাব লাগে এই বিষয়ে আলোচনা কৰিম। এলবেণ্ডাজল টেবলেট বা চিৰাপ সাধাৰণতে 1 বছৰৰ তলৰ ল'ৰা ছোৱালীক দিয়া নাযায়। 1 বছৰৰ পৰা 2 বছৰৰ ভিতৰত শিশুৱে এলবেণ্ডাজল টেবলেট 200 মিলিগ্ৰাম বা এলবেণ্ডাজল চিৰাপ 200 মিলিগ্ৰাম গ্ৰহণ কৰিব পাৰে আৰু 2 বছৰৰ ওপৰ হ'লে তেখেতসকলক এলবেণ্ডাজল টেবলেট 400 মিলিগ্ৰাম দিয়া হয়। এলবেণ্ডাজল সাধাৰণতে টেবলেট আৰু চিৰাপ উভয় ফৰ্মতে পোৱা যায়। চিৰাপটোত 10 ml থাকে, 10 মিলিলিটাৰ। এই 10 মিলিলিটাৰত 400 মিলিগ্ৰাম থাকে আৰু টেবলেটটোত এটা টেবলেটত 400 মিলিগ্ৰাম থাকে। যেতিয়া কৃমিৰ সংক্ৰমণ অত্যাধিক বেছি হয় তেতিয়া এই অত্যাধিক বেছি সংক্ৰমণ কমাবৰ কাৰণে এলবেণ্ডাজলৰ লগত আৰু এটা ড্ৰাগ কম্বিনেশ্যন হিচাপে ব্যৱহাৰ কৰা হয়। এই কম্বিনেশ্যন হিচাপে ব্যৱহাৰ কৰা ড্ৰাগটো হ'ল আইভাৰমেক্টিন। এই আইভাৰমেক্টিন এলবেণ্ডাজলৰ লগত একেলগে কম্বিনেশ্যন ফৰ্মত ব্যৱহাৰ কৰিলে এলবেণ্ডাজলৰ গুণাগুণ বহু পৰিমাণে বাঢ়ি যায়। আৰু যেতিয়া কোনো মানুহে এলবেণ্ডাজল টেবলেট ব্যৱহাৰ কৰে অৰ্থাৎ ডিৱাৰ্মিং কৰে তেতিয়া ঘৰখনৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই ডিৱাৰ্মিং কৰা অৰ্থাৎ কৃমিনাশক দৰৱ লোৱা অতিকৈ প্ৰয়োজন। এলবেণ্ডাজল টেবলেটৰ লগত আইভাৰমেক্টিনৰ কম্বিনেশ্যনৰ কিছুমান উদাহৰণ হ'ল বেণ্ডি প্লাছ, জেণ্টেল প্লাছ, নোৱাৰ্ম প্লাছ ইত্যাদি। এলবেণ্ডাজল টেবলেট খালে প্ৰথম ড'জৰ 14 দিন পিছত আৰু 2 সপ্তাহ পিছত ইয়াৰে নেক্সট ড'জটো দিয়া যায়। ইয়াৰ পিছত আহিছোঁ আমি এলবেণ্ডাজল টেবলেটৰ কিছুমান ছাইড এফেক্টৰ বিষয়ে। এলবেণ্ডাজল টেবলেটৰ সাধাৰণতে কোনো চিৰিয়াছ ছাইড এফেক্ট নাথাকে। ইয়াৰ সৰু সুৰা কিছুমান ছাইড এফেক্ট যেনেকুৱা ইয়াক খোৱাৰ পিছত কেতিয়াবা অলপ বমি বা উকালি ভাৱ আহিব পাৰে, কিছুমানৰ ক্ষেত্ৰত ডায়েৰিয়া হয় আৰু কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত মূৰটো অলপ বেয়া লাগিব পাৰে। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।